সেই কাম নাই আমি তোমালোকৰ নিচিনা ঘৰত বহি বহি আমি লোকৰ ভিডিঅ' আমি এনেকৈ কোনটো ভুল হৈছে কোনটো বেয়া হৈছে আমি সেইটো আমি চুৰ কৰি পিনি আমি তোমাৰ ইউটিউব চেনেলত ভিডিঅ' তোমালোকৰ নিচিনা গম পাইছা। डिस्क्लेमर, मेरी आप सबसे गुजारिश है ये वीडियो सिर्फ एंटरटेनमेंट के लिए। मेरी वीडियो का मकसद सिर्फ सोसाइटी में गंदगी फैलाने वालों को साफ करना है, तो लिहाजा इस वीडियो को अपने दिल के फेफड़ों पे मत लेना। ज्यादा तबीयत खराब हो तो किसी अच्छे डॉक्टर के पास जाकर अपना इलाज करवा लेना। तो बाबुয়ে কৈছে মানে আমাৰ ওস্তাদবিলাকৰ একো কাম নাই। তো বাবু যদি তুমি ইউটিউবৰ বিষয়ে ভালকে নাজানা যদি তো মই কৈ দিছোঁ শুনি লোৱা। তো ৱৰ্ল্ডৰ 1 নম্বৰ ইউটিউবাৰৰ নাম হ'ল পিউৰিফাই, যাৰ নেকি চেনেলত 110 নে 11 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে। সিও এটা ৰোষ্টাৰে আৰু বাবু এছিয়া আৰু ইণ্ডিয়াৰো 1 নম্বৰ ইউটিউবাৰজনৰ নাম হ'ল কেৰি মিনতি, যোনে নেকি নিজৰ চেনেলৰ ৰোষ্টিং ভিডিঅ' আপলোড কৰে। এজন ৰোষ্টাৰ হয়। সেই মানুহবিলাক চুতীয়া নহয় যে সিহঁতক ছাবস্ক্ৰাইব কৰি থ'বলৈ সিহঁতৰ ভিডিঅ' চাবলৈ। কোনোবাই যদি নতুনকৈ ভিডিঅ'টো চাবলৈ আহিছে তো মই কৈ দিওঁ। তো আমাৰ এটা কণ্ট্ৰভাৰ্চি হৈ আছে ডিব্ৰুগড় টপ ব্লগাৰ নামৰ চেনেল এটাৰ লগত মোৰ মানে মই ইনষ্টাগ্ৰামত ৰ'ষ্টিং ভিডিঅ'ৰ কাৰণে তাক মই পাৰ্মিশ্যন ল'ব গৈছিলোঁ। সি মোক তো অলপ দম দি কথা ক'লে, তো মোৰো মানে বেয়া লাগিলে ন। মই এনেই পাৰ্মিশ্যন ল'বলৈ গৈছিলোঁ, সি মোক দম দি কথা কৈছে, পিটিম এইবোৰ কৈছে না। তো মই সেইটো ইউটিউবত ভিডিঅ' বনাই দিলোঁ যে এইবোৰ এনেকৈ নাই মোক কৈছে বুলি। তো মই সেই ভিডিঅ'টোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে সেই ভিডিঅ'টো চাই লওক, তেতিয়া এইটো ভিডিঅ' আৰু বুজি পাব। তো সেই ভিডিঅ'টো সি মোক ৰিপ্লাই দিছিলে, তাৰ ভিডিঅ'টো মই ডিছক্ৰিপশ্যনত লিংক দি দিম। তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আপোনালোকেতো এটা কথা লক্ষণ কৰিব, সেই ৰোষ্টাৰজনৰ ভিডিঅ'টো আপোনালোকে থাম্বনেইলত যদি যায়, সি থাম্বনেইলখন মানে সি তাত বহুত বেয়াকৈ লিখি দিছে। আৰু সি থাম্বনেইলত সেই যোনখিনি কথা লিখিছে সেই কথাখিনি মই তাক মেছেজত মই কোৱাই নাছিলোঁ, সি মানে এনেকৈ লিখি দিছে। এইটো বাবু ক্লিকবেট বুলি কয়, যোনটো নেকি প্ৰত্যেকটো ইউটিউবাৰে ইউজ কৰে। তো মই ইউজ কৰিছোঁ, ভিউজ কাক নালাগে, তোমাকো লাগে মোকো লাগে। তো মই ইমানো নেক্সট লেভেল ক্লিকবেট কৰা নাই। মই তাত কোৱা নাই যে মোক মাৰি দিছে বুলি বা মাৰি পেলালে বুলি। মই বাছ তাত তুমি যি মেছেজ কৰিছিলা মই তাৰ বাছ অনলি দুটামান শ্লেং ৱৰ্ড ইউজ কৰি পিনে লিখি দিছোঁ, যাতে মানুহে ক্লিক কৰে ভিডিঅ'টো, আৰু একো মতলব নাই। মই ভিডিঅ'টোতো মই একো মিছাকৈ দিয়া নাই। আজিৰ ভিডিঅ'টো মোৰ বনা একো মোৰ উদ্দেশ্য নাছিলে। যদি ভিডিঅ'টো বনাবই নাছিলে তো বনালা কিয়? তো কালি মোক মানে এজন ৰোষ্টাৰ এইটো মোক ৰোষ্ট কৰিছিলে। তো কালি মোক মানে এজন ৰোষ্টাৰ এইটো মোক ৰোষ্ট কৰিছিলে। আবে সালে মই কেতিয়া ৰোষ্ট কৰিলোঁ বে? মইতো এইটো ভিডিঅ'ত ৰোষ্ট কৰিম বুলিহে কৈছোঁ, আৰু এতিয়া ৰোষ্ট কৰি আছোঁ। তো বাবুৰ নিচিনা ব্লগাৰবিলাকে ৰোষ্ট মানে এটাই জানে, তোমালোকৰ নিচিনা ঘৰত বহি বহি এনেকৈ কোনটো ভুল হৈছে কোনটো বেয়া হৈছে আমি সেইটো আমি চুৰ কৰি পিনি আমি তোমাৰ ইউটিউব চেনেলত ভিডিঅ' তোমালোকৰ নিচিনা ইনষ্টাগ্ৰামতে হাই বুলি মেছেজ কৰিলে। তো মই হেল্ল' বুলি তো মই ৰিপ্লাই দিলোঁ। আচলতে মানে তো মেইন কথাটো কি হ'ল, মোক ইনষ্টাগ্ৰামত মোক যোনে মানে হাই বুলি দিয়ে মোৰ চবকে মই হেল্ল' তো মই ৰিপ্লাই দিওঁ, কাৰণ তো কিছুমান মানে মোৰ ইউটিউবৰ মানে এইটো ছাবস্ক্ৰাইবাৰ থাকে। তো সেইকাৰণে মই চবকে মই ৰিপ্লাই দিওঁ। আৰু মোক তাৰ হাই বুলি ক'লে তো মই হেল্ল' বুলি ক'লোঁ। তো বাবুয়ে কৈছে মানে যদি কোনোবাই বাবুক হাই বুলি দিয়ে ইনষ্টাগ্ৰামত মেছেজ ছাবস্ক্ৰাইবাৰে, তো বাবুয়ে হেল্ল' বুলি দিয়ে। এইটো এটা হ'ল বাবুৰ মেইন কথা। তোমালোকে বাবা কোনোবাই যদি মোক ইনষ্টাগ্ৰামত হাই বুলি মেছেজ দিয়ে, মই থৈ না এনেকৈ ক'ম য়ো जोগিন্দৰ থাৰা ভাই जोগিন্দৰ তুমি মেছেজ নাহি দেগা তুমি হেল্ল' বলেগা এনচো মতলব কুছ ভি মানে। আৰু ক'বলৈ গ'লেতো মই আমাৰ এই ৰোষ্ট ভিডিঅ'টো মানে ইমান ডাঙৰ হ'ব বুলি মইতো ভবা নাছিলোঁ, কিন্তু মানে ইমানে ডাঙৰ হৈ গ'ল মানে আপোনালোকে বাবু শুনি লোৱা, কাৰোবাক ৰিপ্লাই দিয়াটো সেইটো এটা ৰোষ্ট ভিডিঅ' হ'ব নোৱাৰে। আৰু আমাৰ মাজত যি হৈছে সেইটো কণ্ট্ৰভাৰ্চি বুলি কয়। यही नहीं अभी और सुनिए। আৰু যদি কণ্ট্ৰভাৰ্চি বুলি নাজানা তেন্তে কৈ দিওঁ, দুজন বা তাতকৈ অধিক মানুহৰ মাজত কিবা সংঘটিত হ'লে তাকে কণ্ট্ৰভাৰ্চি বুলি কয়। क्यों हिला डाला ना? তাৰপিছত মোৰ ইনষ্টাগ্ৰামৰ ফেমিলিখিনিয়ে গৈ পিনে আৰু মোৰ ইউটিউবৰ ফেমিলিখিনিয়ে গৈ পিনে মিষ্টাৰ হাঁহি পিনে কি তাক এনেকুৱা বেয়াকৈ মানে কমেণ্ট দিছে। মোৰ চেনেলটোৰ নেমটোৱে মুখত ভালকৈ নুফুটে আৰু মোৰ ওপৰত ৰিপ্লাই ভিডিঅ' বনায়। আৰু বাবুয়ে কাৰোবাক গালি দিয়াটো ছাপৰ্ট কৰিছে। বাবুয়ে কৈছে যে মোৰ ফ্ৰেণ্ডছবিলাকে কাৰোবাক গৈ গালি দিছে। ৱাহ, মোৰ ফ্ৰেণ্ডছবিলাক কিমান প্ৰ' নেক্সট লেভেল হ'ব পাৰে। আৰু ইহঁতি কয় ৰোষ্টাৰবিলাকে হেনো গালি দিয়ে। ৰোষ্টাৰবিলাকে কোনো গালি নিদিয়ে। ৰোষ্টাৰবিলাকে যোনটো ভিডিঅ'ৰ ওপৰত ৰোষ্ট কৰে সেইটো ভিডিঅ'ৰ ওপৰত নিজৰ ৰিয়েকশ্যন দেখায়, বাছ ইম'চনৰ পৰা সেই কথাটো কয়, শ্লেং ৱৰ্ড ইউজ কৰে আৰু মতলব নাই। আৰু প্ৰত্যেকটো ৰোষ্টাৰে লাষ্টত কৈ দিয়ে যে কাকো যাতে পাৰ্চনেল মেছেজত গালি নিদিয়ে বা কমেণ্ট বক্সত গৈ গালি নিদিয়ে। যি কমেণ্ট কৰিব আছে মোৰ কমেণ্টতে গালি দিবা, যি ক'বলৈ আছে মোৰ কমেণ্টতে কৈ দিয়ক। মই তাক মুঠতে অকল এটাই কথা ক'ম, শুনা ভাই,
যেতিয়া আমি এটা ভিডিঅ' কণ্টেণ্ট বিচাৰোঁ আমি ইমান কষ্ট কৰি পিনি আমি আনএক্সপ্ল'ৰ জেগাবিলাক আমি এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰোঁ। আমি তাৰপিছত ইমান দূৰ আমি ৰাইড যাওঁ জাষ্ট অকল মানুহবিলাকক মটিভেশ্যন দিবলৈ যাওঁ। য়েছ মই জানো সি ভাল ভিডিঅ' বনাই, য়েছ আনএক্সপ্ল'ৰ জেগাবিলাক এক্সপ্ল'ৰ কৰে বা বহুত দূৰ দূৰলৈ ৰাইড কৰে, কষ্ট কৰে, বাট মোৰ এইটো ৱৰ্ড হজম নহ'লে যে মানুহক মটিভ দিয়ে। भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी। তো বাবু শুনা, কোনো কেটেগৰী গ'লে মানুহক নিচা দেখাব নালাগে, চব নিজৰ নিজৰ জেগাত ঠিক আছে। এইটোতো ইউটিউব হয়, কোনো টিকটক নহয়, ইয়াত বাছ কোৱালিটি কণ্টেণ্টে পোৱা যায়। এণ্ড বাবু কোনো ফ্ৰেণ্ড আহি মোক যাতে নোকোৱা পাৰ্মিশ্যনৰ কথা। আৰু সি মোৰ ওপৰত যদি সি ৰোলছ যদি ভিডিঅ' যদি বনায় মোৰ একো মতলব নাই, সি বনাওক। তো শুনিলা বাবুৰ ফ্ৰেণ্ডছবিলাকে, আৰু মোৰ ফ্ৰেণ্ডছবিলাকো এটা ক'ম যে তাৰ যাতে পাৰ্চনেল মেছেজত কোনো যাতে গালি নিদিয়ে বা তাৰ কমেণ্ট বক্সতো গৈ কোনো গালি নিদিয়ে। আৰু বাবু মানে বিকাশ দাৰ একদম বেছিয়ে ক্ল'জ ফ্ৰেণ্ড হয় চাগে, তো মটিভটো আৰু যেনেকৈ বিকাশ দাই দেখাইলে তো বাবুৱে দেখাইছে। তো বাছ নেক্সট ভিডিঅ'টোলৈ লগ পাম আপোনালোকক, তেতিয়ালৈকে টিল দেন টাটা বাই বাই। আমাৰ এই ৰাইডৰ মটিভটো হ'ল যে আমি ছেভ নেচাৰ গছ পুলি ৰুব লাগে। সেই ছেভ নেচাৰৰ মটিভ লৈ আমি ৰাইডটো আৰম্ভ কৰিছোঁ। मैं तो तेरे को हरामी समझता था, तो राम निकला रे, देव मानुस निकला रे। एक्सप्रेसवे के नाम में एक मुजाहिर ड्राइवर ছিলে और पूरा मुजाहिर से जा तेरे नाम में ये एक्सप्रेसवे के नाम में था बाय बाय बोल के बाय बाय टाटा गुड बाय गया।